আগৰ কেকুৰা ধৰা ভিডিঅ'টোত যে কৈছিলোঁ মাছ ধৰা ভিডিঅ' এটা অতি সোনকালে দেখুৱাম বুলি পিছে আপোনালোকৰ বাবে মাছ ধৰা ভিডিঅ'টো লৈ আহিলোঁ বছৰৰ প্ৰথম জাক ডাঙৰ বৰষুণ মানে পথাৰত পানী জমা হোৱাকৈ পথাৰত যিহেতু পানী জমা হ'লেই এইফালে চাওকচোন কিমান বেছি মাছ ওলাইছে নহয় আৰু এই যে লাইট জ্বলাই জ্বলাই পথাৰত দেখিছে এইখিনি সকলো মাছ বিচৰা মানুহ ঘৰৰ সন্মুখৰ পথাৰডৰাতে ইমান বেছি মাছ ওলাইছে আৰু মাছ দেখিলে আৰু ৰখি থাকিব পাৰিনে লগতে আৰু ওচৰৰে খুৰা খুৰী সকলোকে মাতি ল'লোঁ সকলোৱে মিলি বোলো আজি ৰাতি মাছকে ধৰোৱা হওক পানী পিছে বৰ বিশেষ হোৱা নাই মাটিখিনিও যিহেতু টানেই হৈ আছে সেইবাবে চেণ্ডেল পিন্ধিয়ে মাছ ধৰিব পৰা হৈ আছে পুঠি কাৱৈ গৰৈ তোৰা শ'ল ইমান যে মাছ ওলাইছে নহয় মই পিছে মাছ খাই বৰ বিশেষ ভাল নাপালেও মাছ ধৰাত কিন্তু সাংঘাতিক নিচা আছে দেই কোনোবাই মাছ ধৰা দেখিলে মই ৰখি থাকিবই নোৱাৰোঁ হ'লে আকৌ মাছ ধৰিবলৈ লগতে কুকুৰটোও আহিল সিও ৰখি থকা নাই মানে আৰু এইফালে চাওকচোন শেষত একেবাৰে কিমানখিনি মাছ পালোঁ নহয় আজিৰ ভিডিঅ'টো পিছে ইমানে